বেন্নাবাৰী যি আছে বেন্নাবাৰীৰ পৰা আহিছোঁ। বেন্নাবাৰীত তাৰমানে উগ্ৰপন্থীয়ে মাৰিল না কিয়ে মাৰিল ক'ব নোৱাৰোঁ। মই লক্ষ্মণহালৰ মাক লক্ষ্মণহালক মাৰিছে, সেইকাৰণে আজি মিটিঙত মাতিছে। আপোনাৰ পুত্ৰ হয় না? মোৰ ডাঙৰ ল'ৰা আছে। আজি বিটিআৰ চৰকাৰে আপোনালোকক সন্মান দিছে, কি ক'ব বিটিআৰ চৰকাৰে? কি ক'ম, মোৰ ল'ৰাটোৱে যেতিয়া হেৰাইছে মই আৰু কি ক'ম, মোৰ ক'ব লগা কথা নাই। কিমান বছৰ হ'ল এইটো? এইটো বহুত বছৰ হ'ল, 2002তে মাৰিছে। কি নাম আপোনালোকৰ? আপোনাৰ ল'ৰাৰ কি নাম? লক্ষ্মণ হালৈ। কেইজন আছে আপোনালোকৰ? ল'ৰা এটাই আছিল, মাৰিছে। কি গাঁও আপোনালোকৰ? এই আইঠাবাৰী বেন্নাবাৰী যি আছে, পোৱা নাই। ইমান বছৰে যুঁজি একোৱে পোৱা নাই। এতিয়া ঘৰ বাৰী নাইয়ে, ঘৰ বাৰী আমাৰ থাকিব জেগা নাই। তাৰমানে এতিয়া ইয়াৰ পৰা যেতিয়া ঘৰ বাৰী ভাঙি গ'ল, ভাঙি যায় আমাৰ থাকিব জেগা নহয়। থাকিব জেগা নহয় যে আমি গুৱাহাটীত যাই হাজিৰা কৰি কোনোমতে তাৰমানে ভাড়া ঘৰত খাই আছোঁ। আগতে বিটিআৰ চৰকাৰে আপোনালোকৰ ঘৰৰ তেনেকুৱা খা খবৰ লৈছে নেকি? নাই, খা খবৰ এনেই আমিয়ে তাৰমানে খাটি আছিলোঁ অলপমান কিবা পাম বুলি। কিবা এটা সৰু ছোৱালী এটা আছে, ছোৱালীটোক বোলে এটা চাকৰি দিলে আমি অলপমান সুখী হ'লোঁ হয়। আমি এটা বয়সো হৈছে, ইমান বছৰ 2002তে মাৰিছে ল'ৰাটো। এতিয়া আমাৰ কৰি খাওঁ অৱস্থা নাই, আৰু ল'ৰাৰ শোকতে আমি তাৰমানে একদম ভাঙি পৰিছোঁ, দেউতাকে মই।